কি খবৰ আপোনালোকৰ সকলোৱে চাগে ভালে কুশলে আছে মোৰো ভাল বুলিয়ে ক'ব লাগিব আমাৰ মহিলা মানুহবিলাকৰ ৰাতিপুৱাৰ পৰাই যে ব্যস্ত নহয়নে একে কাম একে কথা সদায় চোতাল সাৰা ঘৰ সাৰা গামুৰ ধুই গোসাঁই চাকি দি চাহ খাপ খাই পেলাই এনেকৈ ভাবিলোঁ আজি আগফালটো অকণমান চাফা কৰোঁ বহুত পাত সৰিছে আৰু বুনো আছে অকণমান সময় এনেকৈ বহি থকাৰ পিছতে একদম আজিকালি বহুত সময় বহি থাকিব নোৱাৰি দেই এইফালে এইখিনি নতুন বাতি দিছিলোঁ ভাবিলোঁ এইখিনিত পাইপডাল দি থৈ দিওঁ মাটিটোত এনেকৈ পানীখিনি দি থৈ দিলে মাটিখিনি বহি যাব তাৰপিছতে ভাবিলোঁ এওঁ ক'লে ময়ো কৰোঁ ভাবিলোঁ দুইটা একেলগে কৰিলে সোনকালে হ'ব কাৰণ আজিকালি বহুত সময় বহি থাকিব নোৱাৰে মানুহবিলাকে থিয় হৈ থাকিব নোৱাৰে এইখিনি এতিয়া একদম চাফ চিকুণ কৰি দিলোঁ দি পেলাই ভাবিলোঁ গোটেইখিনি পাতত পানী মাৰি দিওঁ গছবিলাকত ইমান ধূলি হৈছে মন্দিৰটোতো অকণমান পানী মাৰি দিওঁ এনেকৈ ভাবতে এতিয়া 11টা বাজিলে দৌৰি কৰি ভৰি হাত মুখখিনি ধুই পেলাই আহিলোঁ পাকঘৰত কিবা এটা বনাই খাবৰ কাৰণে আৰু ৰাতিপুৱাৰ চাহ খোৱা বাচনে ধোৱা নাছিলোঁ এইখিনি এতিয়া প্ৰথমতে ধুই লৈ পেলাই এতিয়া কিবা এটা খাই লওঁ দুপৰীয়া ভাত বনোৱালৈকে তৎক্ষণাত হোৱা বস্তু এটাই বনাম আজি এয়া বনালোঁ তৎক্ষণাত হোৱা বস্তু এয়া ওটছ আচলতে খুব সোনকালে হয় ওটছটোৱে এতিয়া ওটছখিনি বনালোঁ গাখীৰেৰে এইখিনি খাম বুলি ভাবিছোঁ এতিয়া আৰু তাৰ লগত খাম এতিয়া কল আৰু গুড়ো খাওঁ কিন্তু গুড় আজি নাখাওঁ ভাবিলোঁ কল আছে কলে এনেকৈ কাটি লওঁ এনেকৈ খায়ো খুব ভাল লাগে কলেৰেও এতিয়া এইখিনি দুইটাই খাই লওঁ তাৰপাছত আৰু দুপৰীয়াৰ সাজটো বনাবই আছে এতিয়া দুইটাই এয়া খাই লওঁ ওটছখিনি খাই উঠি ভাবিলোঁ কালিৰে কাপোৰ ধোৱা আছে নাৰিকল এটুকুৰ মুখত লৈ কালিৰে কাপোৰ ধোৱা আছিলে এনেকৈ বিচনাখনত দম কৰি থৈছিলোঁ বোলে ভাত বনোৱা সময়লৈকে এয়া কাপোৰখিনি জাপি জুপি থওঁ এনেকৈ বিচনাত কাপোৰ চলে মোৰ খুবেই কিবা লাগি যায় কাৰণ মই মেক্সিও পিন্ধোঁ শাৰী মেখেলা চাদৰ চুৰিদাৰ সকলোবিলাক পিন্ধোঁ এইবিলাক সদায় ইউজ কৰা কাপোৰ এয়া ভাবিলোঁ এনেকৈ জাপি পেলাই ধুনীয়া কৰি এতিয়া এয়া আলমাৰীত থৈ দিওঁ এনেকৈ থাকিলে খুব প্ৰাণে দিগদাৰ লাগি যায় বেয়া লাগি যায় তাৰপিছত আহিলোঁ দৌৰিকৈ পাকঘৰত ভাত বনাবৰ কাৰণে এওঁ মাজতে ক'লে আৰু চাহ একাপ খাওঁ এওঁক মানে চাহ একাপ দিলোঁ ৰঙা চাহ মই কিন্তু আৰু এতিয়া ৰঙা চাহ নাখাওঁ অকণমান এওঁ মাংস আনিলে দৌৰি কৰি ভাবিলোঁ এতিয়া মাংস চবখিনি যোগাৰ কৰিব আছে গোটেইখিনি যোগাৰ কৰি দালিখন হ'ল তাৰপাছত এয়া বনালোঁ মাংস সাধাৰণতে আমি ব্ৰইলাৰ মাংস নাখাওঁ এওঁ আজি বোলে মাংস খাবৰ ইচ্ছা গ'ল এইখানে অকণমান ব্ৰইলাৰে আনিলে এওঁক ব্ৰইলাৰখিনি বনাই দিলোঁ বনাই পেলাই এতিয়া মই এইফালে বকলিখিনি বইল কৰিব দিছিলোঁ এইখিনি কাঢ়ি থলোঁ ভাবিলোঁ এতিয়া ফল মূল খোৱাই নহয় আমাৰ মহিলা মানুহবিলাকৰ বহি পেলাই ফল মূল খোৱাই নহয় ভাবিলোঁ এইখিনি সময়তে এনেকৈ বগৰীটো আৰু কমলাটো খাওঁ সেইখিনি খাই লৈ পেলাই এইখিনি বকলিখিনি এয়া কণ পাউডাৰেদি এনেকৈ ভাজিলোঁ এনেকৈ খাই কিন্তু খুবেই ভাল লাগে তাৰপিছত যিহেতু মই মাংস নাখাওঁ এয়া কণীৰ আমলেট এটা বনালোঁ গোটেইখিনি ৰেডি হৈ গ'ল ৰেডি হোৱাৰ লগে লগে পানী অকণমান খাই দিলোঁ কণ্ঠ শুকাই গৈছে ৰেষ্ট ল'বৰ সময়ে পোৱা নাই তাৰপাছত এতিয়া গৰমে ভাতখিনি বাঢ়ি ল'লোঁ যিহেতু আমাৰ একদম গৰমেহে ভাতখিনি খায় আজি কিন্তু এটা কথা কি ভাল হৈছে জানেনে যিহেতু মাংস মই নাখাওঁ ৰাতিলৈকে এওঁৰ কাৰণেও থাকিব আৰু দাইলো মোৰ কাৰণে থাকিব সেইটো কাৰণত যিহেতু আমি ৰাতি ৰুটি খাওঁ সেইকাৰণে ৰাতিৰ চিন্তাটো একদম আজি কমি থাকিল আৰু এতিয়া দুইটাই এনেকৈ এয়া ভাতখিনি বাঢ়ি ল'লোঁ বকলি এনেকৈ বইল কৰি কৰ্ণ পাউডাৰ বা বেচনেৰে খালে খুবেই ভাল লাগে এতিয়া আমাৰ দুপৰীয়াৰ সাজ ৰেডি হৈ গ'ল এতিয়া একদম গৰমে দুপৰীয়াৰ সাজ খাই লওঁ খাই লৈ উঠি বাচনখিনি ধুই একদম গেছ চাফা কৰি লৈছোঁ লৈ পেলাই মেডিচিনো খাব লাগে পানীও খাই ল'লোঁ এতিয়া অকণমান এতিয়া একদম 4টা বজালৈকে একদম ৰেষ্ট ল'ম ৰেষ্ট লৈ উঠিলোঁ ভৰি হাত মুখ ধুই পেলাই এতিয়া ৰেডি হৈ ল'লোঁ আবেলিৰ কাৰণে আৰু আবেলি যিহেতু আমি গাখীৰ দিয়া চাহ খাওঁ দৌৰিকৈ আহি চাহখিনি এয়া বনালোঁ দুইটাৰে গাখীৰ দিয়া চাহ এতিয়া দুইটাই গাখীৰ দিয়া চাহখিনি খাই লওঁ তাৰপাছত ধূপ চাকি জ্বলাব লাগিব এয়া ধূপ জ্বলালোঁ গোটেই ঘৰটোতে যাই পেলাই ধূপখিনি জ্বলোৱা হোৱাৰ পিছত অকণমান মই চোতালতে এনেকৈ খোজ কাঢ়োঁ কাৰণ যিহেতু আৰু আবেলি মোৰ এয়া ডিউটিটো থাকে টিউশ্যনটো থাকে 2টা ষ্টুডেণ্ট আহে ঘৰত ইহঁতক একদম 8টা বজালৈকে পঢ়ালোঁ সৰু ল'ৰা ছোৱালী পঢ়াটো কিন্তু একদম সহজ কথা নহয় দেই এওঁ ওলাই গৈছিলে আহোঁতে এয়া গজা আনিলে গৰম গজা মই কিন্তু এইখিনি সময় টিউশ্যন যোৱাৰ পাছত মই গাখীৰ একাপ খাওঁ এওঁ আৰু গাখীৰ খাব সিমান ভাল নাপায় এওঁক চাহ একাপ বনালোঁ আৰু মোৰ কাৰণে গাখীৰ এয়া লৈ ল'লোঁ আৰু এওঁক এতিয়া চাহকাপ এয়া দি থৈ আহোঁ তাৰপিছত চাহকাপ এওঁ খালে আৰু ময়ো গাখীৰ খাব লৈছোঁ আৰু আজি ৰাতিৰ কাৰণে চিন্তা নাই যিহেতু ৰুটিখন বনালেই হ'ব মাংসৰ আঞ্জা আছে দালিৰ আঞ্জা আছে আৰু আজিৰ ভিডিঅ'টো মই ইয়াতে শেষ কৰিলোঁ আৰু এটা কথা কওঁ জানে সৰু ল'ৰা ছোৱালী পঢ়ালে একদম সহজ কথা নহয় ইমান বকিব লাগে সিহঁতক পঢ়া হোৱাৰ পাছত মই গাখীৰখিনি খাই অকণমান সময় হ'লেও ৰেষ্ট ল'বই লাগিব এতিয়া অকণমান ৰেষ্ট লওঁ ৰাতি ৰুটিখন বনালেই হৈ যায়